আজি ইমান গৰম অকণ ওলাই আহিলোঁ দেউতাক গৈছে অকণমান বজাৰ কৰিবলৈ নিয়ৰৰ একে চিপছবোৰ দেখি খাওঁ খাওঁ লাগি গৈছে এইবোৰ ইমান চিপছ দেখি পেলাই দেখিছেনে টাউনৰ পৰা আহি পালোঁগৈ আহি পেলাই এতিয়া জাষ্ট হাত ধুই বহিছোঁ আৰু এতিয়া অকণমান কিবা কিবি খাই লওঁ আৰু এওঁৰ ফোনটো বাজিছে আমাৰ নিয়ৰে হাঁহি হাঁহি ৰিচিভ কৰে দেউতাকৰ ফোনটো ৰিচিভ কৰা তাৰ এটা কাম আৰু আজি বজাৰলৈ গৈ আমি কিছুমান কাম কৰিলোঁ আৰু লগতে চাউল শেষ হৈছিলে চাউল আনিলোঁগৈ এবেগ 25 কেজি তাৰপিছত আপোনাৰ ৰিফাইন এনেকুৱা কিবা কিবি সৰু সুৰা বস্তু আছিল ঘৰৰ সেইবোৰ নেদেখাওঁগৈ সেয়া কিনিলোঁ আৰু লগতে মই মোৰ কাৰণে এনে DIYবোৰ কৰি থাকিবলৈ এনেকুৱা টেপ এটা আনিছোঁ এইটো টেপ আনিছোঁ আৰু ইমান ভাল লাগিছে কিউট কিউট এইটো এয়া কি বুলি কয় গ্লিটাৰ ষ্টাৰ এয়া আছে এয়া তাৰ দুটা আনিছোঁ দুটা কালাৰৰ এটা এইটো গ'ল্ড কালাৰৰ আৰু এটা এই দুটা চিলভাৰ এণ্ড গ'ল্ড দুটা আৰু এটা নিয়ৰৰ কাৰণে আনিছোঁ এইটো ৰাবাৰ আৰু এটা আনিলোঁ এইটো ডাবল চাইড টেপ আৰু আনিছিলোঁ কিবা কি পেপাৰ বুলি কয় সেইটো হেলমেট পেপাৰ এতিয়া সেইটো দি কি কৰোঁ নাজানো মই দুখন আনিছিলোঁ হেলমেট পেপাৰ এতিয়া সেইটো দি মই যেতিয়া কিবা বনাম তেতিয়া আপোনালোকক নিশ্চয় দেখাম আৰু এতিয়া আমি অলপ কিবা কিবি খাই লওঁ পেটিছ আৰু জুচ খাই লওঁ আমি এতিয়া ভাত খাব বহিছিলোঁ ৰাতিপুৱাই বুটৰ দালি গাজ টেঙা দি বনাইছিলোঁ এনেকৈ তিতা কেৰেলা আৰু ডিমৰ সৈতে ভাজিছোঁ শুকান জলকীয়া দি আৰু এয়া ভাজিলোঁ লাও আগ এনেকৈ এতিয়া ভাতকেইটা খাবলৈ লৈছোঁ ভাতকেইটা খাই লৈ পেলাই আৰু নিয়ৰক খেলাব লাগিব আমি ভাত পানী খাই আহৰি হ'লোঁ মই যে কৈছিলোঁ আজি অলপ মাইণ্ড শ্বাৰ্পাৰ গেম এটা আছে আমি আগতে সৰু থাকোঁতে খেলিছিলোঁ চ' আজি এইটো আমি খেলিবলৈ ৰেডি কৰি থৈছোঁ নিয়ৰে কৈছে ময়ো হেনো খেলিব লাগে বোলে ময়ো খেলিব লাগিব সেইকাৰণে ময়ো খেলিম আৰু প্ৰথমতে ময়ে ক'ব লাগিব তাৰ মতেদি কাৰণ সি হ'ল সৰু মই হ'লোঁ ডাঙৰ সেইকাৰণে প্ৰথমে ময়ে ক'ব লাগিব বোলে সি ছেকেণ্ডত ক'ব তুমি ছেকেণ্ডত ক'বা সি ছেকেণ্ডত ক'ব আৰু বস্তু আমি লৈ লৈছোঁ মই দেখাই আছোঁ কি বস্তু কি গেম হয় মই কৈ আছোঁ আপোনালোকে চাই থাকক এতিয়া মই নিজে কৰিব লাগিব সি লিখিবও নাজানে আৰু মই লিখি থোৱাখিনিও বুজা নাই সেইকাৰণে ময়ে কৈ যাম আৰু ময়ে লিখি যাম উপায়টো নাই চ' এইখন মই নপাই দিলোঁ লিখাটোতো অকণমান চাবই লাগিব নম্বৰ 1 পাউডাৰ তাৰপিছত চেনিটাইজাৰ হৈছেনে ষ্টেপলাৰ ৰ'বা পাউডাৰ চেনিটাইজাৰ ষ্টেপলাৰ পেঞ্চিল বক্স শাৰ্পনাৰ তাৰপিছত আছিল শাৰ্পনাৰ পিছত হ'ব ৰাবাৰ তাৰপিছত পেন ৰ'বা পেঞ্চিল বক্স শাৰ্পনাৰ তাৰপিছত ৱাটাৰ বটল কি লিখিলা ৰ'বা ৱাটাৰ বটল তাৰপিছত চেইন লিখিলা ৰ'বা চেইন তাৰপিছত বালুন লিপষ্টিক ৰিং মোটা বটল টেডি তাৰপিছত হেণ্ড ফেন তাকে লিখিলা এইটো হেণ্ড ফেন উপায় নাই খুলিবলগীয়া হৈ গৈছে নোচোৱাকৈ লিখিব নোৱাৰোঁ চ' খুলি পেলাই লিখিছোঁ পাউডাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 hand fan chain ring
লিপষ্টিক তাৰপিছত কিয় শিকাইছা মোক নালাগে নহয় শিকাব কম তাৰপিছত বাউল তাৰপিছত ফ্লাৱাৰ তাৰপিছত টেবলেট তাৰপিছত মানি তাৰপিছত 1 2 3 তাৰপিছত লক তাৰপিছত কি তাৰপিছত চিজাৰ SCISS চিজাৰ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 তাৰপিছত ফ্লাৱাৰ আছিল আৰু কি আছিল তাৰপিছত নেইল কাটাৰ আৰু লিপষ্টিক মিৰৰ MIRR মিৰৰ তাৰপিছত আছিলে তোমাৰ আপোনাৰ কি আছিলে বেটাৰী তাৰপিছত আছিলে টেপ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 আৰু নোৱাৰোঁ এইখিনিয়ে 26টাই পাৰোঁ মই আৰু মনত পৰা নাই মোৰ এতিয়া মই কম মই আজি অকল 26টা ক'ব পাৰিলোঁ বাকী কি থাকি গ'ল বাৰু এইটো থাকি গ'ল গ্লু থাকি গ'ল গ্লু নিলিখিলোঁ মই গ্লুটো থাকি গ'ল আৰু কালাৰ পেঞ্চিল আৰু ফ্লাৱাৰ কালাৰ পেঞ্চিল থাকি গ'ল আৰু ফ্লাৱাৰ মোৰ 26টাহে কৈছোঁ মই একেটা পিছত জনাম মই কি কৈছোঁ এতিয়া নিয়ৰৰ পাল নিয়ৰক এতিয়া মই চকুত বান্ধি দিম কাপোৰ তাৰপিছত সি ক'ব মই লিখি যাম মই কম আজি মই এপাৰ মক্কা পাইছোঁ মোৰ চাবা দেখিছেনে এইটো কিমান দেখিছা নেকি কি নাই দেখা ঠিক আছে এতিয়া তুমি এটা এটাকৈ কৈ যাবা মই লিখি যাম দেই চ' ৰেডি 1 2 3 ষ্টাৰ্ট টেলকাম পাউডাৰ কম মেয়াৰ লিপষ্টিক ring chain water bottle color pencil flower water bottle color pencil flower sharpener rubber cream আৰু sharpener আপোনাৰ দুবাৰ কৈছা আৰু কৈ যোৱা nail cutter hand fan কোৱা scooter teddy টা হৈছে এতিয়াও মই লিড কৰি আছোঁ tablet battery gum আৰু stapler আৰু scissor আৰু আৰু কোৱা আৰু বাস এটাই পাৰো মই
So, Niore kole powder correct, comb correct, mirror correct, lipstick, ring, chain, water bottle, color pencil, flower, sharpener, rubber, cream, nail cutter, hand fan, scooter, teddy, tablet, battery, stapler আৰু scissor. তাৰ total 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 নিয়ৰে 30টা ভিতৰত 20টা ৰাইট কৰিছে 30টা ভিতৰত আৰু মই কৰিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 মই কৰিছো 26 30টা ভিতৰত মইতো বাল আৰু এইটো পাই গ'লো তুমি লক আৰু কিটোৱে নকলা সবতকে ইজি আছিল লক আৰু কি আৰু বেলুন বাউল সব পাহৰি গৈছে সো কালাৰ পেন্সিল আজি কেনেকুৱা লাগিল খেলটো খেলি কৈ দিয়া ভাল লাগিছে ভাল লাগিছে আৰু খেলিম মই আকৌ খেলিব এতিয়া নালাগে মই নেদেখাওঁ আকৌ পিছতকে খেলিব কিন্তু নাই আপোনালোকে খেলিম মই নালাগে আৰু হৈ গৈছে আৰু নাগে এতিয়া হাজবেণ্ডে বনাইছে চিকেন পকোৰা এই চিকেন পকোৰাটো আপোনালোকে ঘৰতে বনাই খাবচোন একদম ইজি আৰু একদম দোকানত যেনেকৈ বনায় ফুটপাথৰ দোকানত সেনেকুৱাই হয় একজেক্ট কিন্তু তাতকৈ ভাল হয় আৰু চাফাকৈ বনাওঁ যিহেতু হাইজেনিক হয় সেইকাৰণে হেল্ডিও হয় আৰু ইয়াত বেছি বস্তুও নালাগে লাগিব আপোনাক কৰ্ণফ্লাৱাৰ জোখত আপোনালোকে কৰ্ণফ্লাৱাৰটো লৈ ল'ব তাতে আপোনালোকৰ কালাৰটো নিদিওঁ যিহেতু সেইকাৰণে আমি অকণমান চিলি পাউডাৰ দি দিছোঁ আৰু হালধি আৰু নিমখ আৰু অকণমান খোৱা চ'ডা দি দিছোঁ বাছ ইমানখিনিয়ে বেটাৰটো গুলি খালি 20 মিনিট বা 15 মিনিট আপোনালোকৰ যদি চিকেনখিনি বেছি ডাঙৰ হয় তেনেহ'লে অকণ বেছি সময়লৈ আপোনালোকে মেৰিনেট কৰি থৈ দিলে ভাল হয় ভালদৰে মেৰিনেট কৰি পেলাই ঢাকি পেলাই থৈ দিব আৰু যদি সৰু হয় তেনেহ'লে কম সময় মেৰিনেট কৰিলেও হ'ব যদি সৰু হয় মোৰ চিকেন পিচখিনি বেছি ডাঙৰকৈ ৰাখিছিলোঁ সেইবাবে মই আধা ঘণ্টাতকৈ কম হ'ব 20 মিনিটমান মই 20-25 মিনিটমানৰ কাৰণে মই বেটাৰটো এনেকৈ বনাই পেলাই এৰি দিছিলোঁগৈ আৰু মই এনেকৈ থোৱাৰ পিছত মোৰ হাজবেণ্ডে এতিয়া বনাই আছে চিকেন পকোৰা আৰু যিহেতুকে এতিয়া লকডাউন চলি আছে বাহিৰত কৰোণাৰ ভয় সেইকাৰণে ঘৰতে পোৱালীক এনেকৈ বনাই পেলাই ফুচলাই পেলাই খুৱাব লাগে নহ'লে বাহিৰৰ বস্তু খাবলৈ খুব ইচ্ছা কৰে কেতিয়াবা সেইকাৰণে এনেকৈ ঘৰতে মাজে মাজে বনাই দিওঁ এনেকৈ চিকেনটো এদিন বনাই খাবচোন কেনেকুৱা লাগে জনাব কিন্তু আপোনালোকে বেচন দিও কৰিব পাৰে কিন্তু বেচন দি মোৰ লেটেকা হয়গৈ ক্ৰিস্পি নহয়গৈ চিকেনটো সেইকাৰণে হাজবেণ্ডে মানে বনালে যেতিয়াই বনায় ময়ো বনাওঁ কিন্তু আজি মই নাই বনোৱা মই কেমেৰা কৰি আছোঁ মোবাইলটো লৈ পেলাই সেইবাবেই নাই বনোৱা আৰু কৰ্ণফ্লাৱাৰ দি বনাই এদিন খাই চাব কেনে লাগে জনাব একদম ক্ৰিস্পি এয়া চাওকচোন কি টেষ্টি হৈছিল খাবলৈ এয়া এদিন বনাই খাবচোন